তো এই গেছ আগন্তুক ডিভলগছ 14 অন্যতম ব্লগৰ সৈতে আপোনালোকৰ মাজত আৰু এটা কিটচেন ৰেডি হৈছে। কিটচেনটো হ'ল ৰুক্মিণী গাঁৱৰ মানে অলপ ভিতৰতে, ৰুক্মিণী গাঁও বুলিও ক'ব পাৰি। তো বলক কিটচেনটো এতিয়া চাওঁ কি বনালোঁ। এইটো পাকঘৰটো হ'ল কপাৰ কালাৰৰ HG মাইকা লগাই দিছোঁ। তো এইফালৰ পৰা চাব গ'লে এইফালে চিংক আছে, চিংকৰ তলত এটা বিন হোল্ডাৰ আৰু এইখিনি এনেকৈ বনাই দিছোঁ। এইটো বিন হোল্ডাৰ, তো হোল্ডাৰটো আছে। তাৰপিছত আহি গ'ল আপোনাৰ এইটো চিলিণ্ডাৰ থোৱা জেগা। তাৰপিছত এটা টেণ্ডাম বাস্কেট, এইটো কাটলাৰী, চিটখন গুচাব পাৰিব। এইটো এনেকৈ মাৰি দিলে গুচি যায়। এইটো হ'ল থালি, ৱেৰ বাস্কেট, চব ক্লজ চব। বাকী এইটো এটা অ'পেন চেল্ফ, চাউলৰ বস্তা চস্তা ৰাখিব পাৰিব। আৰু কৰ্ণাৰটো অলপ বেলেগ চিষ্টেমত বনাইছোঁ, গোটেইখিনিয়ে পাই যাব মানে। তো এখন দৰ্জাত এনেকৈ কব্জা লগাই পেলাই এখন দৰ্জা খুলি যায়, এখন খুলিলে। আৰু এইখনত প্ৰফাইল লগাই দিছোঁ, এইফালে লগোৱা নাই। আৰু গোটেই চুকটোৱে পাই যাব আপোনালোক এইটো। তো এইফালেও আছে বাস্কেট, এইটো কাপ এণ্ড চচাৰ, প্লাছ এইটো হ'ল প্লেন, আৰু এইটো হ'ল BPO। তো বহুত ডাঙৰ কিটচেনটো নহয়। আৰু এইকেইটা উইকাৰ বাস্কেট, আগতে মই ভিডিঅ'ত কিজানি মোৰ ভিডিঅ'ত দেখা নাই উইকাৰ বাস্কেট লগোৱা, আৰু বনাইছোঁ যদিও ভিডিঅ' বনাবৰ সময় পোৱা নাই। যাৰ ঘৰত লগাইছোঁ সেইকেইটা উইকাৰ বাস্কেট, খুব ট্ৰেণ্ডত চলে এইকেইটা খোলাকৈ ৰাখিব পাৰি। এনেকৈ দৰ্জা নিদি পেলাই এনেকৈ ৰাখিলেও ভাল লাগে, কিন্তু দৰ্জা দি দিয়ে আজিকালি। কাঠৰ আৰু বেট বুলিও কয় সেইটো, কিন্তু প্লাষ্টিক হয় দিয়ক। এইটো বাৰু কাঠ, উইকাৰ বাস্কেট। প্লাছ কোণাটো এইখনত ধৰি এনেকৈ এটা বনাই দিছোঁ, কাৰণ এই যিখন চাজাখন বনোৱাতে মানে সিমান ভাল হোৱা নাই ক'ব গ'লে। তো সেইকাৰণে সিমান মিলাব নোৱাৰি, যিমান পাৰিছোঁ মিলাইছোঁ। আৰু এইখিনি ইয়াত মিলাই দিছোঁ আৰু এইকেইটা। তো ৰ'জ গ'ল্ড হেণ্ডেল, কব্জাবিলাক পূৰা 3D হয়। আৰু ওপৰত এইখিনিত মানে হব বহাব, ইনবিল কৰি দিব, ইনবিল হব। তো এইটো বস্তু ভাল লাগে দেখাত, ফুল ফিনিচিং হয়। তো সেইটো হ'ল কিটচেনৰ তলৰখিনি। আৰু আপাৰ কেবিনেটকেইটা এইবাৰ গ্লাছ দিছোঁ। তো গ্লাছৰ বহুত কম কাম কৰোঁ, এনেকৈ বিট লগাই পেলাই গ্লাছ দিছোঁ। এইটো এটা পূৰা খালী কৰি দিছোঁ, এইটো চেল্ফ দিয়া নাই মাজত। আৰু ইফালে দুটাত চেল্ফ দি দিছোঁ। ওপৰত এটা বিট লগাই দিছোঁ, এছ কাটিং, প্লাছ দুইফালে ডিজাইন হৈ গ'ল। দুইফালে দুটাত মানে মাজত চেল্ফ আছে, এটাত নাই। আৰু তো ইয়াতে প্ৰফাইল লাইট লগাব, পিছত প্ৰফাইল লাইট লগাই ল'ব পাৰিব তলত। কিচেনটোৰ এইটো হ'ল ব্ৰেকফাষ্ট টেবুলৰ কাৰণে বনাইছে, আৰু এখেতে নিজে বনাইছে, গ্ৰেনাইট লগাই দিছে এখন হেৰিৰ ওপৰত। আৰু এইটো মই বনাই দিছোঁ। আৰু মাইকাটো বহুত ধুনীয়া দিয়ক, মাইকাটো বহুত ধুনীয়া মেচিং কৰিছে। এতিয়াও গ্লাছ লগাই দিছোঁ তলত, খুব ধুনীয়া হৈছে বস্তুখিনি। আৰু গ্লাছটো পূৰা হোৱাইট দিছোঁ, কিছুমানক ব্লেকতো বিচাৰে। এতিয়া বস্তু এটাত হ'লে মানে দেখা পাব আৰু পূৰা। তো এইটো হ'ল কিটচেন, এইটো আপাৰ কেবিনেট। এইটো তল কিটচেনত কিমান পৰে কি পৰে সেইটো মই ক'ব নোৱাৰোঁ। আৰু কাৰণ কিটচেন এটা বনোৱাতে অলপ বেলেগ টাইপত বনোৱা যায়। আৰু মানে চাওক, এতিয়া বহুতে কমেণ্ট কৰি থাকে প্ৰাইচটো কিয় নকওঁ। প্ৰাইচটো ক'ব পাৰি, কিন্তু কিবা এটা কাৰণত নকওঁ। তো নহ'লেতো কৈয়ে দিলোঁ হয়। তো আপোনালোকে সেইটো বেয়া নাপাব। ফোন কৰিব, ৰেষ্ট্ৰিকশ্যনৰ ফোন নম্বৰ থাকে, ফোন কৰিলে মই ৰিচিভ কৰোঁ, মই ৰেচপন্স দিওঁৱে। তো এইটোৱে আৰু মই যিবিলাক কিটচেন বনাই থাকোঁ, আৰু কিটচেনবিলাকৰ যিবিলাক কালাৰ থাকে, কালাৰটো নিজৰ চইচ। তো মোৰ চইচ নহয়, আপোনালোকক মই সোধোঁ যেতিয়া কিটচেনটো বনাই দিওঁ, তো কোনটো কালাৰ ল'ব। তো কালাৰটোৰ কাৰণে যাতে কমেণ্ট নকৰে কোনেও। তো কালাৰটো নিজৰ চইচ। এই আঠচাৰি এখন ডাঙৰ টাইলছ এইখন এনেকৈ ডিজাইন কৰি লগাইছে, ওপৰত লাইট লগাব। তো এই ছাইডটো এৰি থৈ দিছিলে, তো এই ছাইডটো যেতিয়া এৰি থৈ দিছিলে, মই ইয়াতে মানে লৱাৰ্ছ লগাই দিছোঁ। ইয়াতে প্ৰফাইল লাইট লগাব পাৰিব, ওপৰতো লগাব পাৰিব।
বম মানে ধুনীয়া দেখা হৈছে আৰু আপোনালোকে চাওক এটা ডিজাইন এটা ইমান ধুনীয়া দেখা হৈছে এইটো যেতিয়া লাইট লগাই দিব কিমান ধুনীয়া দেখা লাগে মানে তো এইখিনিত যদি বেলেগ দিলোঁ হয় আৰু ওপৰত দেখি এটা ফুটা আছিল ফুটাটো এনেকৈ মাৰি দিছোঁ মানে হল এটা আছিল আৰু মাইকা লগাই পেলাই মাৰি দিছোঁ তো অলপ বেলেগ টাইপৰ লুক এটা মানে পাইছে আপোনালোকে তো গাইছে এইটো এটা সৰু কিটচেনৰ ভিডিঅ' আছিল আৰু মৰম লগা ধুনীয়া কিটচেন আৰু ইয়াতে উইকাৰ বাস্কেট আছিল তো সেইকাৰণে দেখাব লগা একো বেছি বিশেষ নাই টেলিফোন এটা লগাইছোঁ বাকী যিকেইটা বাস্কেট লগা সেইকেইটাই লগাইছোঁ ৱেৰ বাস্কেট আৰু দুটা উইকাৰ বাস্কেট লগাইছোঁ তো ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোককো যদি এনেকুৱা কিটচেন বা কিবাহৰ প্ৰয়োজন আছে ডেছক্ৰিপশ্যনত তলত থকা ফোন নম্বৰত কণ্টেক্ট কৰিব আজিলৈ বাই বাই নেক্সট এটা ভিডিঅ'ত লগ পাম বাই